ওলা কি হ'ল মই কৈছো ওলা কি হৈছে খাটনিয়া যাওক আপুনি আপুনি এনেকৈ কিয় ৰিয়েক্ট কৰিছে আপোনাৰ কাৰণে মোৰ চাকৰি লত কি আছে জানে কি চাকৰি লগত কি আছে হোৱাট হেপেন মেন Stop! The sir and madam joined together throw me tough word and warning me that my job also going and I also going. Conviction because you are coming and talking with more and more time. No any reason, ma'am. আপুনি কি কৈ আছে মই একো বুজা নাই খাটনিয়াৰ ও মাংস আহি গৈছে ও দিনা দিনো মই মৰিছো চাকৰি চিন্তাত তই মৰিছ মাংসৰ চিন্তাত 3 কেজি মাংস আনিছো মইতো খানা টেনশ্যনতে মৰিছো ক'ত পালি ইমান মাংস দোকানত পাইছো পইচা ক'ত কিয় লাগিছে পইচা নোহোৱাকে মাংস কেনেকে আনিলি সব বস্তু কাৰণে যে পইচা নালাগিছে বিয়েন লাগিছে বিয়েন মই জানো সি কি ব্ৰেইন লগাই মাংস আনিছে মই তাক চব চাই আছিলো মানে এইটো কেজি ওলাইছে ও 2.5 কিলো আঢ়ৈ কিলো মোৰ 3 কেজি এটা লাগিছিলে 3 কিলো নহব নহয় 2.5 কিলোহে হ'ব পইচা চইচা নাই এনে আধা কেজি মান দিব পাৰিছে পইচা নহলে কেনেকে দিম ভাই দিব নোৱাৰিছা পইচা নোহোৱাকে মাংস নিব আহিছে এইবোৰ কি হৈছে কথাটো গণ্ডগোল আপোনাৰ ল'ৰা ছোৱালী কেইটা ল'ৰা ছোৱালী মোৰ 3জন ল'ৰা 2টা এটা হৈছে কৃষ্ণ কমল এটা হৈছে মুটুকা ছোৱালী এজনী তাইৰ নাম হৈছে মণি ডাঙৰ ল'ৰাটো কৃষ্ণ কমল পুলিচত চাকৰি কৰে বাপেকক 1 পইচা নিদিছে মোৰ হৈছে অপাৰেশ্যন কিডনী লিভাৰ চব উলিয়াই দিছে এতিয়া ডক্তৰক দেখাওঁতে মোক মাংস খাবলৈ দিছে ক'ত পইচা পাম মোক নালাগিছে আচ্ছা ৰ'ব মই দি আছো আপোনাক আপুনি ৰৈ দিয়ক অকণমান দিয়া 1 কেজি মান দিয়া তই এনেকে মাংস আনিছ এনেকেই আনিছে মই নিজ চকুৰে দেখিছো এতিয়াহে আচল ৰহস্যটো গম পালো আপুনি দেখিছে সেইটো কথাকে এক্সট্ৰাকে কিয় লগাব লাগিছে দিছ ইজ বেয়া কথা হ'ব দিয়ক আপুনি ব্যস্ত থাকক মই আহিছো পিছত আহিম দেই খানাটো এতিয়া ফিক্স না ছাৰ এয়া চাওক মাংস কিয় পাগলটোৱে 3 কেজি মাংস লৈ আহিছে কি খানা খাব বোলে 3 কেজি মাংস ক'ত পালে সেইটোৱেতো জমনি কি জমনি আপোনাক ইমান বেয়া পানী ল'ৰা ছোৱালীয়ে বেয়া পাইছে এই কৃষ্ণ কমলটোৱে মোক দেখিব নোৱাৰিছে ডাঙৰ ল'ৰা এতিয়া মোৰ অপাৰেশ্যন কিডনী লিভাৰ 2টা উলিয়াই দিছে ডক্টৰে মাংস খাবলৈ দিছে মই মাংস ক'ত পাম মই মাংস নাখাই মৰি যাম ৰ'ব মই আধা কাটি দিম আপোনাক দিয়া খাওঁতকে ভৰাই দিয়া পেপাৰ এখন দিয়া এই ল'ৰা পেপাৰ এখন দিয়া ইয়াত আধা কেজিতকে অলপ বেছি আছে মই দিছো আপুনি খাব দিয়া নিজৰ ল'ৰা ছোৱালী নিদিছে তোমালোকে দিছা মোৰ বৰ দুখ লাগে এনেকুৱা কথা শুনি আৰু আধা কেজি মান দিব পাৰি নেকি দাদা বেয়া নাপাব মোৰ বিজনেছৰ কথা আছে মালিকৰ হিচাপ দিব লাগিব নহয় লিভাৰখনো দিছা দিছো লিভাৰো দিছো এই ল'ৰা 10 টকা এটা দেচোন ৰিক্সাত পঠাই দে মানুহজনক বদমাছটো শুনিলে তাৰ কাণ্ড কাৰখানা একেচা মানে মোক 3 কেজি মাংস আনিবলৈ দিছে মই বোলো ইস্কে মইতো 4 কেজি আনিম বুলি ভাবিছো এটা মাংস খানাটো হ'বনে নহ'ব চা তুমি এটা কাম কৰা মাংসখিনি লৈ অলপ বাহিৰতে বহাগৈ যোৱা যা ৰন্ধৰটো এইটো ভাল জমনি হৈছে ন মেম মোৰ পেট বিষাই গৈছে তথাপি কি মৰমত আনিছে খাম বাৰু লাজ লগা নাই কিয় মেম তাক মাংস কিনিবলৈ ক'বলৈ লাজ লগা নাই এইবিলাক কৰিব গৈ যদি কোনোবাই তাক মাৰিলে পিটিলেহেঁতেন তেতিয়া নাই যাওক পইচা দিয়ক গৈ যাওক কিহৰ মাংসৰ পইচা মই কিয় প্ৰশ্ন নকৰিব একদম 3 কেজি মাংসৰ পইচা দিয়ক মই মোহনক দি দিম তাৰ পাছত আপুনি মোহনৰ পৰা মাংস লৈ খানা খাই খাই থাকিব মোৰ ক'বলৈ নাই দিয়ক পইচা দিয়ক চেঞ্জ নহ'ব নেকি মেম 2000 টকাৰ নোট মই চেঞ্জ দিম দিয়ক তুই পকি মানে মই ফচিবগে লাগে এই লেকচাৰ বন্ধ কৰক পইচা দিয়ক লওক মোৰ নিচিনা যদি হাবিলদাৰ এটাৰ পৰা পইচা লৈ শান্তি পায় লওক দিয়ক ক'লৈ যায় এটিএমৰ পৰা উলিয়াবগে লাগিব ইমান কেছ টকা লগত লৈ নুফুৰো নহয়